হাই ফ্ৰেণ্ড, MMP ব্লগৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ব্লগটো মানে কি ক'ম আৰু একদম চিম্পুল হয়, কম সময়ৰ ভিতৰতে বনাইছোঁ। যিহেতু আজি আমাৰ ঘৰত মৰণা মাৰিছে, তো আগতে আমি সৰুতে গৰুৰে মৰণা মৰা দেখিছিলোঁ, কিন্তু এইবাৰ মই ফাৰ্ষ্ট টাইম মেচিনে মৰণা মৰা দেখিলোঁ। ভাবিলোঁ মৰণা মৰাৰ গোটেই প্ৰচেছটো মেচিনেনো কেনেকৈ মাৰে, ভিডিঅ' আকাৰে ব্লগ এটাই বনাই দিওঁ। সেয়ে ভাবিলোঁ ভিডিঅ'টো বনালোঁ। ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব। চাওকচোন কিমান কম সময়ৰ ভিতৰতে এই মেচিন হোৱাৰ পৰা আমাৰ মানে সুবিধা হ'ল, মানে মৰণা মাৰিবৰ কাৰণে বেছি মানে আপোনাৰ কষ্ট নহয়, একেবাৰে চিম্পুল। ধানখিনি মানে মুঠি ভাগে আপুনি দি দিব লাগে, ধান হৈ ওলাই আহে, খেৰ ভাগে যায় আৰু ধানবিলাক নাযাৰিলেও হয় পিছত। তো আপোনাৰ ঘৰৰ মানুহৰ কষ্ট নহয়, তেওঁলোকে এজন মেচিন লৈ আহে, তেওঁলোকে মানুহে লাগি মেলি গোটেইখিনি কৰে। সেইবাবে ভাবিলোঁ ভিডিঅ'ৰ আকাৰে আপোনালোকৰ আগত দেখাওঁ। চাওকচোন কেনেকুৱা লাগে। আমাৰ এজনে দেখিছে ষ্টিল বডি উলিয়াই খুব ধান ভৰাইছে। 68 বাল্টি হ'ল নেকি ধান টোটেল মিলাই। তো আজিলৈ ব্লগটো ইমানতে ৰাখিছোঁ। ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।